बे समाव गोजोनथाव खौरां लानानै फैदों सोरगिदिं जेरैबो कक्राझार नोगोरखौ साबसिखन जौगाखां खालामनायाव आरबान डेभेलपमेन्ट बिफाना मदद खालामगोन होननानै फोरमायदों बिटिसिनि इएम मुनमुन ब्रह्मआ। कक्राझार म्युनिसिपाल बर्डनि बानजायनायाव कक्राझाराव साबसिखन फोसाबनाय हाबाफारि बानजायदों। बे हाबाफारियाव बिटिआरनि मावफुं सोद्रोमा मुनमुन ब्रह्म, एमएलए धनेश्वर गयारी आरो कक्राझार म्युनिसिपाल बर्डनि मासिगिरि बिष्णु नार्जारी आरो गुबुन गुबुन बिबानाव थानाय सोद्रोमाफोरा बाहागो लादों। কৰিবৰ কাৰণে এই হেৰিটো কৰা হৈছিল এৱাৰনেছ প্ৰগ্ৰামটো সজাগতা আনিবৰ কাৰণে আৰু এইটোৰ জৰিয়তে প্ৰত্যেকজন নাগৰিকে নিশ্চয়কৈ সজাগতা আমি কৰিব পাৰিছোঁ। কক্ৰাঝাৰ চহৰখন এখন হেল্ডি লিভেবল আৰু হেৰি বনাব লাগে, উন্নত মানৰ এখন চহৰ বনাব লাগে আৰু আমি ভৱিষ্যতে কক্ৰাঝাৰ চহৰখন এইটো উদ্দেশ্যৰে উন্নত মানৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ফালৰ পৰা আৰু ভাল পৰিৱেশ এটা কৰিবৰ কাৰণে আমি আৰবান ডেভেলপমেণ্টে সদায় আমি লাগি থাকিম। আমাৰ চহৰ হয়, গোটেই বিটিচি জুৰি আমাৰ কেপিটেল চহৰ হয় আৰু কেপিটেল চহৰত সকলো ধৰণৰ সা সুবিধাৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা আমি অটুট ৰাখিম, এইটোৱেই উদ্দেশ্য আছিলে। সেইটো আমি প্ৰচেষ্টা কৰি আছোঁ আৰু কৰি থাকিব লাগিব, এইটো কণ্টিনিউৱাছ প্ৰচেছ। আৰু এই গাৰ্বেজটো যাতে য'তে মধে ডাম্পিং নহয়, সেইটো এটা উদ্দেশ্য আছিলে আজিৰ যি সজাগতা হেৰি অনুষ্ঠান। আৰু প্ৰত্যেকটা হেৰিত ৱাৰ্ডত আমি ছেগ্ৰিগেশ্যন পইণ্ট আমি এইবাৰ বনাইছোঁ। তাতে ইনঅৰ্গেনিক আৰু অৰ্গেনিক এই দুটা প্ৰডাক্ট আমি ছেগ্ৰিগেট কৰিম। প্ৰত্যেকটা ৱাৰ্ডত দুখনকৈ হেৰি ডাষ্টবিন ৰখা হৈছে, কমিউনিটি ডাষ্টবিন। এই ডাষ্টবিনত যাতে সকলো নাগৰিকে এটা সজাগ হৈ পেলাই আমাক এই ছেগ্ৰিগেশ্যন পইণ্টত আৰু অৰ্গেনিক আৰু ইনঅৰ্গেনিক দুখন ডাষ্টবিনৰ মাজত অৰ্গেনিক বস্তুটো অৰ্গেনিকৰ জেগাত, ইনঅৰ্গেনিকৰ জেগাত ইনঅৰ্গেনিকটো ৰাখে। আৰু আমি ছেগ্ৰিগেশ্যন পইণ্টৰ জৰিয়তে আমি প্ৰত্যেকটা ইনঅৰ্গেনিক প্লাষ্টিক মেটেৰিয়েল আৰু বা অন্য মেটেৰিয়েল বিলাক আমি ছেগ্ৰিগেট কৰি পেলাই তাতে আমি কিছুমান মেচিনাৰী ইনষ্টল কৰি পেলাই সেইবিলাক আমি হেৰি কৰি পেলাই উলিয়াই পেলাই আমি বস্তুটো ক্লিনলিনেছ এটা পৰিৱেশ আৰু অন্য বিভিন্ন মেথড আমি হেৰি কৰিছোঁ, ইণ্ট্ৰডিউচ কৰিছোঁ। এইটো ছাকচেছফুল হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে আৰু সেইটো হ'লে আমি কক্ৰাঝাৰ চহৰখন সঁচাকৈ আমি আটক ধুনীয়া আৰু সকলো ফালৰ পৰা এটা হেল্ডি চহৰ বনাবৰ কাৰণে আমি সক্ষম হ'ম। ডাম্পিং গ্ৰাউণ্ডৰ কথাটো আমি শুনিছোঁ আৰু এই ডাম্পিং গ্ৰাউণ্ড এৰিয়াটো পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে। আৰু কক্ৰাঝাৰ চহৰত কক্ৰাঝাৰ টাউনৰ বাহিৰেও অইন টাউন ওচৰে পাঁজৰে সৰু সুৰা টাউন যেনিবা NTPC ফালৰ পৰাও সেইফালৰ পৰাও আৰু হেৰিবিলাক অনা হয়, ৱেষ্টবিলাক অনা হয়। গতিকে সেইটোৰ কাৰণে কি হেৰি কৰিব লাগে সেইটো কৰা হৈছে। ইতিমধ্যে সেইফালৰ এক্সটেণ্ডেড চহৰ আমাৰ হেৰিৰ ফালৰ পৰা মেডিকেল হেৰিৰ ফালৰ পৰা সেইফালৰ পৰা মেডিকেল কলেজত সেইফালৰ পৰা বা মেডিকেল ৱেষ্টবিলাক আমি মেডিকেল কলেজত সেইফালেই কৰাৰ কাৰণে আমি এটা প্ৰস্তুতি চলাইছোঁ আৰু হৈ আছে এইটো ইতিমধ্যে। গতিকে আমি পৰৱৰ্তী সময়ত এইটো এক মাহত নহয়, হয়তোবা 2-3 মাহৰ ভিতৰতে আমি সকলোবিলাক চিজিলত আমি আনিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। ধন্যবাদ।